আজি মোৰ পৰম সৌভাগ্য লক্ষ্মী নাৰায়ণক একেলগে পালো দৰিখন। এই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, এই জগত জননী আইলক্ষ্মী, এই দিনহীন নাৰদৰ শত সহস্ৰ প্ৰণিপাত কৰিবা গ্ৰহণ। নাৰায়ণ নারায়ণ নারায়ণ। ওঠা দেৱঋষি, তোমাৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছো। নারায়ণ নারায়ণ। বাৰু কোৱাচোন দেৱঋষি, এই বৈকুণ্ঠৰ আগমনৰ উদ্দেশ্য? উদ্দেশ্য উদ্দেশ্য মাথো এটাই জনাৰ্দন, দুয়োৰে যুগল চৰণৰ দৰ্শন। প্ৰভুৰ কৃপাত সেয়াও আমাৰ মনোবাঞ্ছা পূৰ্ণ হল দয়াময়। কিন্তু দয়াময় দেৱঋষি, কিন্তু বুলি ৰলা কিয়? প্ৰকাশ কৰা মনৰ অভিলাষ। নিশ্চয় প্ৰভু, প্ৰভু দুৰ্জনৰ অত্যাচাৰত আৰু ধৰিত্ৰী ম্ৰিয়মান হৈ আপোনাৰে সেই বিশেষ চৰণ। আগফালে প্ৰভু আপোনাৰে পাৰিষদ দুৱৰী জয় আৰু বিজয় অহংকাৰৰ মত্ত হৈ কাকো নমনা হৈছে জনাৰ্দন। যদি বৈকুণ্ঠ পুৰীতেই এনে দশা হয়, তেন্তে কৈলাশ ধাম ব্ৰহ্মলোক এই মৈত্ৰপুৰীৰ লোকৰ মাজত কি দশা হব আপুনি কওকচোন জনাৰ্দন। নাই জানো কিবা ইয়াৰ প্ৰতিকাৰ? দেৱঋষি, প্ৰভু তাৰ বাবে নকৰিব অলপ সংশয়। কাল প্ৰাপ্ত নোহোৱা পৰ্যন্ত দুষ্টৰ একোৱেই নহয় সম্ভৱ। সৃষ্টিৰ পাতনিৰে পৰা ধৰা ধামত থাপি আহিছো ধৰ্ম। মোৰ প্ৰাণ গোপাল দীনবন্ধু পতন ঘটাই দুষ্টক দমন কৰি আৰু সন্তক পালন কৰি ধৰা ধামত থাপিম ধৰ্ম। নিশ্চয় প্ৰভু। কিন্তু দেৱঋষি, এই কাৰ্যত আপুনি মোক সহায় কৰিব লাগিব। মই দয়াময় আপোনাৰ কৰ্মত সদায় ক্ষমভাগী হৈ ৰব এই নিকিন্নাৰদ নাৰায়ণ নাৰায়ণ। দেৱঋষি, প্ৰভু তুমি বৰ চতুৰ। নারায়ণ নারায়ণ। হে প্ৰভু, আমি নিমিত্তহে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড চলে আপোনাৰ এটি ইংগিতত, আৰু সেই ইংগিতৰ শিক্ষাকণ পালেহে আপোনাৰ গুণলীলা প্ৰচাৰ কৰিবলৈ সুবিধাকণ পাম জনাৰ্দন। হে প্ৰভু, এই দিনহীন নাৰদক কদাপিতো বঞ্চিত নকৰিব দুয়োৰে ভকতিৰ পৰা। বাৰ প্ৰভু, পুনৰবাৰ দুয়োৰে চৰণৰ ধূলি শিৰে তুলি লৈ নাৰদেৱে ব্ৰহ্ম বৈকুণ্ঠৰ পৰা মাগিছে বিদায়। নাৰায়ণ নাৰায়ণ নাৰায়ণ। ঈশ্বৰ পৰম ব্ৰহ্ম
আদি রুদির গোবিন্দ সর্বকারণাং কারণাম খাতে সো মাধব